যি চেষ্টা প্ৰচেষ্টা থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু সঁচাকৈ আজি এই পবিত্ৰ দিনটোত আমাৰ এই পিছপৰা গাঁওখন আজি যি আমি গোটেই পচুগা গাঁৱৰ মহিলা ডেকা যুৱক যুৱতীসকলে একলগ হয় আজি এখন ঠাইত মুকলিভাৱে থিয় হয় বহিব পাৰিছে, সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু মই সদায় এইটো এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আমাৰ যুৱক যুৱতীসকলে শিক্ষা দীক্ষা খেলা ধূলা গান বাজনা যাতে সকলোতেই পাৰদৰ্শিতা দেখুৱাই তাৰ বাবে মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু লগতে এটা কথাই কওঁ যে লিখা পঢ়ে কৰে যি হাতী ঘোঁৰা কিনে, গতিকে বিশেষভাৱে মই এইটো কথাই কওঁ যে প্ৰত্যেক ল'ৰা ছোৱালী যাতে আমাৰ যিখিনি পচুগাঁৱত উঠি অহা জেনেৰেশ্যন আছে এতিয়া স্কুল যে আছে তেখেতসকলে যে শিক্ষাৰ ক্ষেত্ৰত অলপ মনোযোগ দিয়ে, কাৰণ লিখা পঢ়া শিকিলে হাতী ঘোঁৰা কিনিব পাৰিব। গতিকে আজি কিছু লিখা পঢ়া কৰাৰ কাৰণে আজি একগোট হৈ আজি আমাৰ খেলা ধূলাৰ ক্ষেত্ৰত যিটো মনোনিৱেশ কৰিব পাৰিছোঁ বা আমি যি আজি সকলোকে লগ লাগি কৰিছোঁ যিটো ইণ্টিগ্ৰেশ্যন যিটো সমন্বয়, গোটেই সংস্কৃতি এটা সমন্বয় আনে আজি গোটেই দেখা দেখি লগ লাগিছোঁ, এইটো এটা বিৰাট ডাঙৰ কথা। আৰু মই ভাবোঁ এই পবিত্ৰ দিনটো যাতে বছৰ বছৰ আজি এনেকুৱা ধৰণৰ কৰিছে আকৌ ইয়াতকৈ যাতে ভাল ধৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক সাংস্কৃতিক দিশতে হওক খেলাৰ দিশতে হওক যাতে আগবঢ়াই নিব পাৰে। এতিয়া খেলাটো এনেকুৱা ধৰণৰ আজি মই যি মহিলাসকলৰ যি খেলা দেখিছোঁ সঁচাকৈ মহিলাসকলৰ যিটো উৎসাহ উদ্দীপনা সঁচাকৈ শলাগিবলগীয়া, কাৰণ মহিলাসকল যে আজি ঘৰৰ কাম বন এৰিও যি লগ লাগে যে তেওঁলোকে ৰচি টানিব পাৰিছে এইটো এটা বিৰাট গৌৰৱৰ কথা। গতিকে মই ভাবোঁ আমাৰ মহিলাসকল কোনো দিশতে কম নহয়, নিশ্চয় বহুত আগবঢ়া। আৰু মই এইটো কথাও কওঁ মহিলাসকলক যে ল'ৰা ছোৱালীখিনিক যাতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে। এতিয়া খেলা ধূলাটো এতিয়া নিচা নহয়, খেলা ধূলাটো পেচা। ভালকৈ খেলা ধূলা খেলিব পাৰিলেও আজিকালি অন্ততঃ বহুত আজি যেনেধৰণৰ হিমা দাস আপোনালোকে নিশ্চয় জানে, হিমা দাসে দৌৰবিদ আজি অন্ততঃ অসমৰ এটা গৌৰৱ। গতিকে আমাৰ ইয়াত যদি ল'ৰাই আজি যেনেধৰণে আজি লং জাম্প বা ৰছী টনা খেল পুখুৰী পাৰ, গতিকে খেলা ধূলাত যাতে আগবাঢ়ি যায় খেলাৰ লগত যদি মনোনিৱেশ কৰে তাৰ বাবে কামনা কৰিছোঁ। আৰু মই বিশেষকৈ নকওঁ আৰু চিকমিক কালচাৰেল ক্লাবৰ সমূহ সদস্যক মই এইকাৰণে কৈছোঁ যে তেখেতসকলৰ যি যিটো উদ্যমিতা যিটো আগ্ৰহ সঁচাকৈ শলাগিবলগীয়া। বিশেষকৈ মহিলা কেইজনমানে মই দেখিছোঁ আমাৰ মহিলাকেইজন ইমান আগ্ৰহ নোহোৱা মহিলাসকলৰ কাৰণে নিশ্চয় ল'ৰাখিনি বহুত আগ্ৰহ আছে। আৰু য'ত মহিলা আৰু ল'ৰা বা ল'ৰা ছোৱালী বা যুৱক যুৱতী বা পুৰুষ মহিলা একেলগে থাকিব তাত সদায় যিকোনো কামত সফল হ'বই। গতিকে মই বিশেষ নকওঁ, গতিকে আপোনালোকৰ আজিৰ এই পবিত্ৰ দিনটোত যি ধৰণে আজি একগোট কৰাৰ কাৰণে যিটো প্ৰচেষ্টা, যিটো ভোগালী বিহুৰ যিটো উৎসৱ উদযাপন কৰাৰ কাৰণে আজি গোটেই মহিলাখিনিক লগ লগাই আজি একগোট হৈ আমি বহিব পাৰিছোঁ কিমান ডাঙৰ কথা। গতিকে মই সেই ক্ষেত্ৰত যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম পাতি ল'ৰা ছোৱালীবিলাকক আগুৱাই নিব পাৰে তাৰ বাবে মই কামনা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী চলাই থাকক। আৰু আমাৰ মাজতে আমাৰে আজি ক'ব লাগিব আজি সমুদ্ৰৰ আভা, নিশ্চয় তোমালোকে জানা আজি সমুদ্ৰৰ আভা আমাৰ এটা মাইলষ্টন আমি নকওঁ। গতিকে সেনেকুৱা ধৰণৰ আমাৰ যাতে চেষ্টা প্ৰচেষ্টা থাকে আৰু মহিলাসকলৰ যাতে এটা সদায় ৰাখিব মহিলাসকলে আছে ঘৰখনৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষা দিয়াৰ মহিলাসকলৰ যথেষ্ট কৰ্তব্য আছে। গতিকে বিশেষ ক'ব নাযাওঁ। গতিকে আজিৰ যিটো আমাৰ অনুষ্ঠান পাতিছে এই অনুষ্ঠানটো সফল হওক। আৰু এই চেগতে মই আজি এই মঞ্চ মুকলি হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।